নমস্কাৰ ৰাইজ, আজি আমি আটাইকেইজনী মন্দিৰলৈ বুলি আহিলোঁ। এই ঠাইডোখৰ পৰিৱেশটোৱে এক সুকীয়া। আমি ইয়ালৈ প্ৰায় আজি 8টা বছৰ ধৰি আহি আছোঁ। আচলতে এয়া এক আমাৰ আত্মবিশ্বাস। আৰু জানেনে, এই দোকানখনৰ সৈতে যে এটা বেলেগেই আৱেগ জড়িত হৈ আছে। আজি প্ৰায় 8টা বছৰ হ'ল, কিন্তু এই দোকানখন অকণমানো সলনি হোৱা নাই। এইখন দেখিলে সেই 8 বছৰ পুৰণাৰ পৰা সেই একেই দৃশ্য। দোকানখনৰ প্ৰতিটো বস্তুত অসমীয়াত লিখা থাকে, বস্তুটোৰ দাম কিমান, এটা বেলেগ এটা দৃশ্য। তাৰ পাছতে আমি কিনি লোৱা ধূপ চাকি এইবোৰ পানী ছটিয়াই ল'লোঁ, লগতে ভৰি হাতো অলপ পানী ছটিয়াই ল'লোঁ। এয়া আমি আটাইকেইজনীয়ে ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ। তাৰ পাছতে ইয়াৰ পূজাৰীজনে আমাক আহি প্ৰসাদ দি গ'লহি। প্ৰসাদ খাই মেলি আমি লাহেকৈ ঘৰলৈ বুলি আহিলোঁ। মাজতে ৰাস্তাত চাওক ইমান ধুনীয়াকৈ কৃষ্ণচূড়া ফুলি আছে। আজি যিহেতু সোমবাৰ, সেয়েহে আমাৰ ঘৰৰ ওচৰতে সোমবাৰে সাপ্তাহিক বজাৰ বহে। তাত আমি আটাইকেইজনী সোমাই আহিলোঁ। আমাৰ বাৰে কিবাকিবি বস্তু ল'ব লগা আছিলে, আমিও কিবাকিবি বস্তু ল'লোঁ। তাৰপিছত ঘৰলৈ বুলি আহিলোঁ। আজিলৈ